আমাৰ বহু শিক্ষকে ক্লাছ নলয়, ক্লাছ বুলি ক'লে ক্লাছ ল'বলৈ টান পায়, ফাঁকি দিয়ে। কিয় টান পায় জানেনে? টান পোৱাৰ মূল কাৰণটো হ'ল যে মাল শেষ হৈ গৈছে। কি বুজা? অস্বস্থমা হত কিন্তু ইতি গজ। এতিয়া ইতি গজটো যদি নুশুনে তে অস্বস্থমা হত বুলিয়ে আপুনি বুজি পাব লাগিব। গতিকে মোৰ সম্পূৰ্ণ বক্তব্যটো যদি নুশুনে, মই কাৰ সন্মুখত কৈ আছিলোঁ? মই শিক্ষকৰ সন্মুখতে কৈ আছিলোঁ, মই অধ্যক্ষসকলৰ সন্মুখত কৈ আছিলোঁ। মই এইটো কৈছিলোঁ যে আমি চাকৰিত যোগদান কৰাৰ পাছত আমি অধ্যয়ন পঢ়া শুনা আমি কমাই দিওঁ, বাদ দিওঁ। আৰু কমাই বাদ দিলে আমাৰ যিটো বৌদ্ধিক বিকাশটো স্থবিৰ হৈ পৰে। কিন্তু শিক্ষানুষ্ঠান এনে অনুষ্ঠান য'ত শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৰে বৌদ্ধিক বিকাশটো সি এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব লাগে আৰু এই বৌদ্ধিক বিকাশটো নিৰবিচ্ছিন্ন হ'বলৈ হ'লে অধ্যয়ন কৰিব লাগিব। কিন্তু এইটোও সত্য যে একাংশ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় মহাবিদ্যালয় দুয়োটাতে আছে, য'ত আমি সঘনাই আমি প্ৰতিবেদন পাই থাকোঁ যে তেওঁলোকে নিয়মিতভাৱে শ্ৰেণীসমূহ নকৰে, তেওঁলোকে বিদ্যালয়লৈ মহাবিদ্যালয়লৈ নাযায়। মই কৈছোঁ কিয় নাযায় তেওঁলোকে, কিয় পঢ়াব নোৱাৰে? তাৰমানে কি তেওঁলোকৰ যিখিনি শিক্ষা আহৰণ কৰিছিলে সেইখিনি পাহৰি গ'ল নেকি? এতিয়া গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে দায়িত্ব পালন কৰিব লাগিব। আজি মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰীৰ 5% বিদ্যালয়তকৈ কমি গ'ল। বিদ্যালয়ত যদি 78, মহাবিদ্যালয়ত 56। কি কাৰণে হৈছে? ইয়াৰতো এটা অধ্যয়ন হ'বই লাগিব, ইয়াৰ এটা গৱেষণা হ'বই লাগিব। গতিকে পুনৰবাৰ কৈছোঁ যে অস্বস্থমা হত ইতি গজ, এই কথাটো মনত ৰাখি পেলাই মোৰ গোটেই সামগ্ৰিক কথাখিনি বিশ্লেষণ কৰক। নহয়, সেইটো চাওক, সেইটোত আমি খুব মই সৌহাৰ্দ্যপূৰ্ণভাৱে কৈ গৈছিলোঁ। গতিকে ইয়াক আমি বিভিন্ন প্ৰসংগত বিভিন্ন অৰ্থত যে আমি ব্যৱহাৰ কৰোঁ, আৰু সেইকাৰণে কাৰোবাৰ যদি এইটো আঘাত পাইছে মই শব্দটো প্ৰত্যাহাৰ কৰিছোঁ। ঠিক আছে।